ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ মাইনাৰ বাল্যকালৰ শেষ হৈছে বুলি ধৰিব পাৰি আৰু আজি পুষ্পিতাৰ প্ৰথম দিন। আপোনালোকে তাইক বহুত মৰম দিব আৰু মোৰ তাইলৈতো সদায় মৰম আৰু আশীৰ্বাদ আছে। আমাৰ মাইনাক কিমান ধুনীয়া লাগিছে চাওক। পোনপ্ৰথমে আপোনালোকে আমি মাইনাৰ বিয়াত তোলা ফটোবিলাককে চাওকচোন। আমি ঢেৰ ফটো তুলিলোঁ। আপোনালোকে অকণমান ফটো চাই লওক দেই। এয়া আমাৰ মাইনাৰ মাক। দুইজনীকে বাই ভনীৰ নিচিনাই লাগিছে আৰু ফটোত। এয়া মই, মাইনা আৰু মাইনাৰ মাক মানে মোৰ পুতলি বা। আৰু এয়া মাইনাৰ আইতাক। আইতাক এতিয়া ঢুকাইছে, আমাৰ বৰমা এতিয়া ঢুকাইছে। বৰ বেয়া লাগিছে, মানে ভিডিঅ'টো দিয়া মোৰ দেৰি হৈছে কাৰণ ভিডিঅ'টো হেৰাই গৈছিলে। বহুত বিচাৰি পালোঁ আৰু। এয়া মাইনাৰ মাহীয়েক আৰু জেঠায়েক। এয়া মাইনাৰ মাহীয়েক পূৰা আলহী আপ্যায়ন কৰাত ব্যস্ত। আহিছে আৰু মানুহ অলপকৈ অলপ দৃশ্য দেখ। হেল্ল' ফ্ৰেণ্ড, এইপিনে আমাৰ মাইনাৰ লগত বহি আছে আমাৰ মেঘালী। এই নামটো কি আছিলে, তাইৰ নামটো কি? ৰাজলক্ষ্মী। ইয়াত চফতে মই মলৈ ঘূৰি ফুৰিছোঁ। অলপ আগতে আপোনালোকে দেখি আহিলে ৰভাৰ তলত মানুহবিলাক সকলো আমাৰ পৰিয়ালৰ মিতিৰ কুটুম হয় দেই। এতিয়ালৈকে আলহী অহা আৰম্ভ হোৱা নাই, আমাৰ পৰিয়ালৰ মিতিৰ কুটুমসকলহে আহিছে। আমাৰ ভণ্টিহঁত দেই, হাই ক। এজনী আমাৰ মুনু, এজনী ভাৰতী। পুৰা বিয়া খাবলৈ আহিছে আৰু কিমান ধুনীয়াকৈ এইপিনে খানা পিনাৰ ব্যৱস্থাটো গধূলি সময়ে হ'ল। মই ভিডিঅ' কৰালৈ ভালদৰে কৰিব নহ'লে, মানুহৰ পূৰা ভিৰ লাগি আছিলে তেতিয়া। মই অকণমান আঁতৰৰ পৰাই কৰিলোঁ। আমি পূৰা পেট ভৰাই খালোঁ, আপোনালোকক অকল দেখালোঁহে। এইপিনে আবেলিৰ সময়ত চাওক কিমান মানুহ হৈছে ৰভাৰতলীত, বহুত মানুহ। সকলো আহিছে আৰু ভালদৰে আমি আপ্যায়ন কৰিছোঁ। ভালে বিয়াখন প্ৰায় শেষ হ'ব হৈছেগৈ। এয়া আমাৰ অকমানি আৰু এয়া আমাৰ হিমাংশু। ভনীয়েকৰ বিয়া পুৰা খাইছে আৰু। মাইনাৰ তুলনি বিয়াৰ শেষ অৱস্থাত উপনীত হৈছোঁহি এতিয়া। আৰু শেষত আমাৰ অসমীয়া সমাজত নিয়ম আছে যে কইনা কোলাত লোৱাৰ নিয়ম, আৰু সেই নিয়ম মাইনাৰ মাক, আইতাক আৰু মাইনাই কৰি আছে। গোপিনীসকলে দেখুৱাই আছে, আয়তীসকলে পাছপিনে বিয়াৰ নাম গাই আছে। আৰু এনেকৈয়ে বৰ সুন্দৰকৈ অসমীয়া সমাজৰ তুলনি বিয়াৰ প্ৰথাটো আমি যিমান পাৰোঁ সিমান মানি চলিবলৈ চেষ্টা কৰিছোঁ। কিমান দূৰ সমীচীন নাজানো তুলনি বিয়া পতাৰ নিয়মটো, কিন্তু আমাৰ এইপিনে প্ৰায় প্ৰত্যেক ঘৰ মানুহতে কন্যা সন্তান জন্ম হ'লে তুলনি বিয়াটো বৰ ধুমধামেৰে আয়োজন কৰা হয়। সেইকাৰণে আমিও তাৰ ব্যতিক্ৰম নহয়। বাকী ভাল বেয়া সকলো আপোনালোকলৈ এৰিলোঁ। আমি যি কৰিলোঁ তাকে আপোনালোকক দেখালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে আমাৰ মাইনাৰ জীয়ৰী জীৱনটো ভালদৰে পাৰ হ'বলৈ আশীৰ্বাদ কৰিব।
সেইখিনি নিয়ম কৰি হোৱাৰ পাছত আমাৰ এইপিনে কইনাগৰাকীক অকণমানি ল'ৰা বা ছোৱালী হাতত তুলি দিয়া হয় কইনাগৰাকীক, আৰু তেওঁ অকণমান মৰম কৰি তেওঁলোকক এতিয়া এটা মৰ্তন দিয়ে। ইয়াৰ অৰ্থ সকলোৱে বেলেগ বেলেগকৈ কয়। মই জনামতে ইয়াৰ দ্বাৰা কইনাগৰাকীক এটা কথা শিকাবলৈ বিচৰা হয় যে আজিৰ পৰা তুমি জননী হোৱাৰ ক্ষমতা লাভ কৰিছা, সেইকাৰণে তুমি প্ৰত্যেকজন শিশুৰ প্ৰতি মৰমীয়াল হ'ব লাগিব। আশা কৰা হয় যাতে কইনাগৰাকী ভৱিষ্যতে এনেকৈয়ে ধুনীয়া সন্তানৰ মাতৃ হ'ব পাৰে, তেওঁ যাতে সৌভাগ্যৱতী হয়। সেই নিয়মেৰে আমাৰ এইপিনে কইনাগৰাকীক তেতিয়াৰে পৰা এই মাইনাকেইটাক লৈ 2টা বা 3টা দিয়ে আৰু শিশুক তেওঁৰ কোলাত, আৰু তেওঁ অকণমান মৰম কৰে। আমাৰ মাইনায়ো কৰিলে। তাৰ পাছতে আমি 2খনমান ফটো তুলিলোঁ আকৌ, মানে ফটো মেইন ন বিয়াত। তাৰ পাছতে গোপিনীসকলে মাইনাহঁতক আশীৰ্বাদ দিলে, আৰু ইয়াতে আমাৰ মাইনাৰ বিয়াৰ সমাপ্ত ঘটিল।